পুৰা ধামাকা প্ৰেংক লৈ আহিম আপোনালোকৰ ওচৰলৈ আজি এতিয়া মই যাম বজাৰলৈ আমাৰ ঘৰৰ ওচৰত বজাৰ এখন আছে গতিকে বজাৰ কৰিব যাওঁ ভাবিলোঁ কি বজাৰ যোৱা আগে ৱাইফক ফোন এটা কৰি কৈ দিওঁ তাই আছে ঘৰত তুমি ওলাই থাকিবা আমি ক'ৰবাত ফুৰিব যাম আজি কিন্তু ফুৰিবতো যোৱা নহ'ব এনেও ফুৰিবলৈ যোৱা মেলি ওলাই কৰি তাৰপিছত মই মানুহটো লাহেকৈ গাই ভৰি দিম ভাবিছোঁ তাইক এতিয়া ফোন এটা কৰি লওঁ ব'লকচোন তাইক ফোনটো কৰি লওঁ ফোনটো ৰিচিভ কৰে নে নকৰে বা আকৌ হেল্ল' কি কৰি আছা ৰ'বা মই বজাৰ পাওঁ আৰু মই বজাৰ পোৱাগৈ নাই ৰ'বা এই কিবা কাম এটা ৰখিব লগা হ'ল আচ্ছা শুনাচোন বজাৰৰ পৰা আহি পেলাই এফালে ফুৰিব যাম ওলাবা এই কিবা ভৈৰৱকুণ্ড ফালে ধুনীয়াকৈ মানে ৰিজৰ্ট এখন খুলিছে তাত মানে থকা মেলা ব্যৱস্থাও আছে আৰু ঘূৰা ফুৰা মানে জেগাখিনি ভাল ভাবিছোঁ কি আবেলি ধুনীয়াকৈ ঘূৰি ফুৰি ৰাতি থাকি ৰাতিপুৱাখন গুচি আহিম আৰু ঘৰলৈ ওলাবা অঁ এতিয়া মানে যাম 2টা আঢ়ৈটাত যাম আৰু অঁ সঁচাই কিয় মিছা ক'ম আকৌ এই লগৰ এটাই ফোন কৰিছিলে মানে সি গৈ আহিছে যে সেইকাৰণে প্লেচটো ভাল বুলি ক'লে মই যাওঁ ৰ'বা তই ওলাই থাকিবা হা অঁ ৰ'বা মই আহি আছোঁ ৰ'বা জিন্দগী ভৰ হেৰি নকৰিব আপোনাক বিশ্বাস নকৰিব আগৰবাৰতো ঠগাইছোঁ গতিকে এইবাৰ আকৌ যদি ঠগাওঁ কি হ'বতো ভগৱান জানিব বজাৰৰ পৰা আহি পাই গ'লোঁ তাই আছে ভিতৰত গতিকে অলপ ভিতৰলৈ যাওঁ বজাৰখিনি পাই থৈ আহিছোঁ দেই তুমি ওলোৱাই নাই মই তোমাক তেতিয়াই ক'লোঁ দেখোন ওলাবৰ কাৰণে ওলোৱাই নাই এতিয়ালৈকে হে এতিয়া অলপ দেৰি ভিডিঅ' নহয় ব্লগটো এতিয়াৰ ষ্টাৰ্ট কৰি দিছোঁ পাছত ৰাতিপুৱা ষ্টাৰ্ট কৰা নহ'ল যে তেন্তে আজি আমি যাম ফুৰিবলৈ ক'ত যাম কি যাম এতিয়া আপোনালোকক নকওঁ ওলাই মেলি তাৰপিছত এফালে যাম গতিকে যেতিয়া ওলাই যাম যোৱা সময়ত তেতিয়া আপোনালোক এইখিনি দেখুৱাম তেতিয়া আমি এতিয়া ওলাওঁগৈ ব'লা ওলাওঁগৈ এতিয়া মই গা পা ধুই পূৰা ৰেডি ভয়ো লাগিছে কি হ'ব যেতিয়া গম পাব যে প্ৰেংক হৈ আছে কি হ'ব মোৰ নিজৰে ভয় লাগি আছে তেনেকৈ পূৰা ৰেডি হৈ আছে ব'লক ভিতৰলৈ যাওঁ এতিয়া কি কৈছে চাওঁগৈ ব'লক ৰেডি নে কাপোৰ চাপোৰ ল'লা নাই কি ল'লা অঁ জেকেট লাগে ঠাণ্ডাটো পূৰা তাতে তুমি লৈ লোৱা মোৰ জেকেটটো লোৱা টি চাৰ্ট লোৱা এটা হাফ পেণ্ট লোৱা ৰাতি শুবৰ কাৰণে লোৱা তুমি ৰাতি শুবলৈহে লাগে পিন্ধি অঁ জেকেট লৈ লোৱা লাগিব এয়া আমাৰ পূৰা যোগাৰ হৈ আছে যাবলৈ কেনেকুৱা লাগিছে কোৱা মোক কেনেকুৱা লাগিছে এতিয়া বাকীখিনি আপোনালোকৰ ৰাস্তা দেখুৱাই গৈ থাকিম ৰিলছ বনাম ৰিলছ বনাই কৰি ৰাস্তা গৈ থাকিম যেতিয়া যাম বাকীখিনি আপোনালোক তেতিয়া দেখুৱাম তেন্তে ব'লা চলো বাই বাই ব'লা মা যাওঁ অঁ অঁ এতিয়া আমি যাব ওলাইছোঁ বাইকে চাবি দেচোন তোমাৰ হেলমেটটো ৰ'বা মই লৈছোঁ বাহিৰত বহাই থৈ আহিলোঁ তাইতো ভাবিছে পূৰা যামেই সঁচাকৈ যাম বুলি ভাবিছে তাইক বাহিৰত বহাই থৈ আহিছোঁ মই হেলমেটটো জানি শুনি পাহৰি থৈ গৈছোঁ শুনিবৰ কাৰণে এতিয়া সময় হৈছে 3টালৈ
10 মিনিট লোৱা শুনাচোন এই লগৰ এটাই ফোন কৰিছিলে তাক পইচা এটা দিব আছে মই যাম আৰু দি পেলাই গুচি আহিম হা তাৰ ঘৰ ইফালে থাকিল মই যাম আৰু 2 মিনিট লাগিব ৰ'বা মই যাম আৰু আহিম তুমি বহা মই আহি আছোঁ ৰ'বা ঘৰৰ পৰা ওলাই আহিলোঁ এতিয়া বেয়াও লাগিছে ঠগি থৈ আহিছোঁ ফোনৰ ওপৰত ফোন এতিয়ালৈকে 24টা মিছ কল হ'ল মই ঘৰলৈ যোৱাই নাই মই এতিয়া ভাইটিদাৰ ঘৰত আছিলোঁ এতিয়া ঘৰলৈ যাম বুলি ভাবিছোঁ 6টা বাজিব হৈছে ঘৰলৈ যাওঁ বাকীখিনি ঘৰত গৈ দেখুৱাম এখন ডাঙৰ বিহু হ'ব এতিয়া ঘৰত গৈ পেলাই কি হ'ব ভগৱান জানিব তাই নাই দেখোন মাহে বহি আছে এইফালে গ'লো ফচি গ'লো আহিব নোৱাৰা হ'লো নহয় ক'ত আছে তাই ভিতৰত আছেনে লাইট বন্ধ দেখোন হয় আজি আমি যাব নোৱাৰিলোঁ কিবা এটা কাৰণত আমি আজি যোৱাটো নহ'ল গতিকে মোৰ অলপ দেৰি হৈ গ'ল আহি পোৱা গতিকে সেইকাৰণে যোৱা নহ'ল আমি বেলেগ দিনাখন যোৱা প্লেনিং কৰিম শুনা এইফালে শুনা শুনাচোন শুনা শুনা এইফালে শুনাচোন চোৱা না এইফালে চোৱাচোন আজি যোৱাটো নহ'ল হ'ব দিয়া বেলেগ দিনাখন যাম আৰু দিয়া এইফালে চোৱা এইফালে চোৱা নহয় আজি মানে কিবা এটা কাৰণত যোৱা নহ'ল ঠিক আছে চোৱাচোন তুমি এইফালে চোৱাচোন এবাৰ তুমি চোৱাচোন চাই লোৱা আজি যোৱাটো নহ'ল হৈ গ'ল বেলেগ দিনাখন যাম কাইলৈ হ'ব দিয়া হয় আজি আমি যাব নোৱাৰোঁ গতিকে আজিলৈ ভাবিছোঁ কি ব্লগটো বেছি দেৰি নকৰোঁ এইফালে চোৱাচোন এইফালে চোৱা এইফালে চোৱা কৰি দিওঁ হেৰিটো